নমস্কাৰ, আমি হৈছোঁ অসমীয়া আৰু আমাৰ ডিঙিত এখন গামোচা থাকিবই। কামখন বুঢ়াটো মোৰ নহয় ন, ভাল লগা নাই, পাক উঠা নাই। ঐ, ভাদ মাহ সোমালে গম নাপাওঁ নি? সোনকালে ভাত পানীখিনি বনাই মেলি ব'ল আকৌ, নামঘৰলৈ যায়। ইমান দেৰি কৰ দেই। আমি ভাদ মাহত নামঘৰলৈ যাম, কোনো ৰখাব নোৱাৰে। আমি একদম কৃষ্ণ ভক্ত হয়। কাইলৈ জন্মাষ্টমী নহয়, কোনযোৰ যে কাপোৰ পিন্ধি যাওঁ জানো, শুভ্ৰ হ'ব লাগিব নহয় গোটেইযোৰ। নুনী পাটৰ যোৰকে পিন্ধি যাম নেকি, নহ'লে হেৰি কৰোঁ, এই এম্ব্ৰইডাৰী কৰি থোৱাযোৰে ভাল লাগিব। বেছি ৰংচঙীয়া নহ'ব দেই, আৰু তই ৰংচঙীয়াখিনি নিপিন্ধিবি। আমি অসমীয়াটো আজি বাপেকে গাহৰি আৰু খৰিচা খাবই লাগিব। অসমীয়া হয় গাহৰি নাখাওঁ, পিছে ময়ো নাখাওঁ। চাদৰ মেখেলা নিপিন্ধিলে একদম সমাজলৈ নাহিবি দেই। কি যে হ'ব নহয় এই প্ৰজন্মৰ, নহয় একদম কি যে পিন্ধা হ'লেও এখন কুৰ্তি মূৰ্তি কিবা জিন্স চাদৰ মেখেলা নিপিন্ধিলে মোৰ লগত কথাই নাপাতিবি। পিছে লেট্ৰিন কৰিবলৈ যাওঁতে দেৰি হ'ল, সেইকাৰণে চাদৰ মেখেলাযোৰ নলগালোঁ গাইজ, চৰি। কিন্তু মই একদম অসমীয়া মনে প্ৰাণে। মেলা চাবলৈ নাযাওঁ নেকি? ব'ল ওলা, পূৰা একদম ৰঙাকৈ পিন্ধি ল'বি দেই। ৰাতিপুৱালৈকে চাম আকৌ দেই, আৰু এপাকমান নাচিমো। আৰু কালিলৈ আকৌ আমাৰ প্ৰগ্ৰাম আছে নহয়, বিহু নাচৰ। একদম ওলাবি দেই, দেৰি নকৰিবি। অফক'ৰ্চ অসমীয়াটো এই জিলিকা জিলিক কিবা কিবি চুমকি লগা এইবোৰ কি একেবাৰে ভাওনাত পিন্ধা এইবিলাক নিপিন্ধিবি দেই, এইবোৰ আমাৰ নচলে।